ঘৰত থাকি থাকি আমনি লাগিছে আৰু কি কৰোঁ, শুই শুইও আমনি লাগিছে। অ' বোৱাৰী, কিমাননো আৰু শুই নাথাকা, আহাচোন মোৰ অকণমান কামত সহায় কৰি দিয়াহি। এই মা ইমান গৰম, কিনো কাম কৰিব আছে, ব'লক বাৰু। গৰম বুলি জানো কাম নকৰাকৈ থাকিলে হ'ব? ব'লা ব'লা। অঁ ব'লক মা, তুমি চাহ অকণমানকৈ বনোৱা, মই ভাত বনাবলৈ বস্তু যোগাৰ কৰোঁ। অঁ হ'ব মা। এই গেলা গৰমত চাহ সোপা নাখালে নহয়নে বাৰু? অকণমান বহি থকা দেখিব নোৱাৰে, অকল কাম কৰ কৰি থাকে। সেয়ে নবনাওঁ যে চাহ তাহ। অঁ বোৱাৰী, চাহ হ'লনে বাৰু? অঁ বোৱাৰী নাই দেখোন, কি হ'ল চাহো নবনালে যে? বোৱাৰী, অঁ বোৱাৰী। অঁ মা আহিছে দেখোন, এই মই মাথা বিষৰ ভেকচনকে ধৰোঁ আৰু। বোৱাৰী, তোমাক মই চাহ বনাবলৈ দিছিলোঁ, তুমি ইয়াত আহি এনেকৈ বহি আছা যে, কি হ'ল? মা, মোৰ মাথাটো বহুত বিষাইছে অ'। অঁ হয় নেকি? ঠিক আছে, তুমি অকণমান ৰেষ্ট লোৱা, মই চাহকণ বনাওঁগৈ বাৰু। উফ, ৰক্ষা আৰু দেই, এতিয়া আৰু মোক কাম কৰিবলৈ মাতি নাথাকে। বোৱাৰীজনী হঠাতে কি হ'ল বাৰু? চিন্তা লাগি গৈছে নহয়। বাবাকে ফোনটো কৰি জনাওঁ নি বাৰু? ঠিকেই, বাবাকে ফোনটো কৰি জনাওঁ। হেল্ল', অঁ বাবা, এই বোৱাৰীজনী হঠাতে মাথা বিষ হ'ল নহয়, তই এই ডাক্তৰ এটাকে লৈ আনচোন। ঘৰত কোন আছে? অঁ আহকচোন, পিছে আপোনাক চিনি নাপালোঁ। অঁ, এই মোক ৰাহুল ছাৰে পঠাইছিলে, তেওঁ অফিচত ব্যস্ত থকাৰ বাবে মোক ফোন কৰি জনালে যে ঘৰত বোলে তেওঁৰ মেডামৰ গা বেয়া, সেইকাৰণে মই আহিছিলোঁ। অঁ ডাক্তৰ বাইদেউ, অঁ ব'লক ব'লক, তাই ভিতৰতে আছে। অঁ ব'লক। অঁ বোৱাৰী, এই শুনাচোন, এই ডাক্তৰনী বাইদেউ আহিছিলে, তুমি উঠাচোন। হে, এই ডাক্তৰনী বাইদেউ কিয় মা? এই তোমাৰ গা বেয়াৰ বাবে এই ময়ে বাবাকে ফোন কৰিছিলোঁ, সিয়ে পঠাইছে বোলে এওঁক। আহক বাইদেউ, এই আমাৰ বোৱাৰীৰে গা বেয়া, চাওকচোন। কি হৈছে আপোনাৰ মেডাম? এই নাই 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 নাই, এই মোৰ একো হোৱা নাই, এই মাহঁতে এনেই বেছিকৈ চিন্তা কৰে। কিয় বোৱাৰী, তুমিয়েচোন কৈছিলা মাথা বিষোৱা বুলি, সেয়ে মই বাবাহঁতৰ এখেতক মতাইছিলোঁ, কি হ'ল আকৌ তোমাৰ? এই মা, আপুনি বেছিকৈ চিন্তা কৰিলে, মোৰ বেছিকৈ বিষোৱা নাই নহয়, এই ভালেই পালোঁ মই। নাই নাই দেই বোৱাৰী, তুমি এনেকৈ ক'লেই নহ'ব নহয়। বাইদেউ, আপুনি চেক কৰকচোন বাৰু। অঁ অঁ ঠিক আছে বাৰু, চাওক আপুনি বহকচোন ইয়াতে। এই নাই নাই নাই, এই মোক চাব নালাগে মা, মোৰ একো হোৱা নাই মা। কি হ'ল বোৱাৰী, তুমি ভয় কৰিছা নেকি? মানে মা, মানে মোৰ কাম কৰিবলৈ মন নথকাৰ কাৰণেহে মই মাথা বিষাইছে বুলি কৈছিলোঁ, মোৰ সঁচাকৈ মাথা বিষোৱা নাই মা। কি? তুমি ইমান মিছা কথা ক'লা? বাইদেউ, আপুনি বেয়া নাপাব, আপোনাক মিছাতে কষ্ট দিয়া হ'ল। অঁ ঠিক আছে, নাপাওঁ দিয়ক। হ'ব দিয়ক, মই যাওঁ আৰু, আপোনালোকে কথা পাতক আৰু। অঁ অঁ ব'লক, মই আপোনাক আগবঢ়াই থৈ আহোঁগৈ। আজি মিছা কথা কৈ বৰ বেয়াকৈ লাজ পালোঁ দেই, আজিৰ পৰা মিছা কথা নকওঁ আৰু। বোৱাৰী, তোমাৰ কাম কৰিবলৈ মন নাই বুলি কোৱা হ'লে ময়ে কামখিনি কৰিলোহেঁতেন, তুমি মিছা কথা বাৰু কিয় ক'ব লাগে? বাবাটো দিনটো ঘৰত নাথাকেই, আমি দুজনীহে থাকোঁ, দুজনী মিলাপ্ৰীতি থাকিলেহে হ'ব। তুমি যদি এনেকৈ মিছা কথা কোৱা, কি হ'ব আৰু? মা, মোৰ ভুল হৈ গ'ল, বেয়া নাপাব আৰু, আজিৰ পৰা মই মিছা কথা নকওঁ। ঠিক আছে হ'ব দিয়া, তুমি বাৰু ৰেষ্টকে লোৱা, মই কামখিনি কৰোঁগৈ। ৰ'ব মা, ময়ো যাম, ময়ো আপোনাক সহায় কৰি দিম।